জন্মদিনৰ মেইন বস্তুটোৱে হৈছে কেক। 27 নৱেম্বৰ 2021 কামাক্ষী জন্ম হৈছিল আৰু আজি 27 নৱেম্বৰ 2022 কামাক্ষীৰ প্ৰথমটো জন্মদিন। গতিকে অলপ উলহ মালহ হ'বই। জন্মদিনৰ আয়োজন কৰাৰ উদ্দেশ্য হৈছে সন্তানটিক জন্ম দিৱসৰ গুৰুত্ব সামাজিক প্ৰেক্ষাপটত চিহ্নিত কৰি মানুহৰ লগত পৰিচিত কৰা। প্ৰথমটো জন্মদিন উদযাপন কৰাৰ পৰা বৃদ্ধা অৱস্থালৈকে বহুতে নিজৰ জন্মদিন পালন কৰি আহিছে। অৱশ্যে সেইসকল বহুত সৌভাগ্যৱান ব্যক্তি। সাধাৰণতে দেখা যায় পিতৃ মাতৃয়ে সন্তানৰ কৈশোৰ অৱস্থালৈকেহে জন্মদিন পালন কৰাৰ সুবিধা পায়। পিছলৈ কিন্তু বন্ধু বান্ধৱৰ সৈতেহে চেলিব্ৰেট কৰা দেখা যায়। গতিকে বন্ধুসকল পুনৰবাৰ স্বাগতম জনাই আহক আমি সকলোৱে একেলগে কামাক্ষীক হেপী বাৰ্থডে উইচ কৰোঁ।